Hello everyone, welcome to my vlog. তো এইটো হ'ল 24 ডিচেম্বৰৰ ৰাতি ক্ৰিছমাছ ট্ৰী কিনি আনিছিলোঁ আৰু যিমান কিনা কাটা ঘৰত সজোৱা বস্তু থাকে সেইবিলাক মই কিনি আনো কিন্তু সেইবিলাক এছেম্বল কৰি ধুনীয়া কৰি সজোৱাৰ দায়িত্বটো হয় মোৰ হাজবেণ্ডৰ। তো সেয়া চবে আমি খালোঁ আৰু ৰাতি এতিয়া ক্ৰিছমাছ ট্ৰীটো সজাই আছে আৰু সৰুটোক পঠাই দিলোঁ শুৱাবৰ কাৰণে। শাহুৱে শুৱাই আছে কাৰণ সি থাকিলে এটা বস্তু লগাব নিদিব, উল্টা ভাঙি মেলি শেষ কৰিব, কালি ৰাতিপুৱা চাব আৰু ডাঙৰটোতো সৰুৰ পৰা এক্সাইটমেণ্ট কাৰণ সি সৰুৰ পৰাই ক্ৰিছমাছ ডেটো পাই আহিছে আৰু ক্ৰিছমাছটো ডাঙৰটোৰ কাৰণে আৰম্ভ কৰিছিলে মোৰ ভণ্টি। যেতিয়া সি কিমান 6 মাহ হ'ব তেতিয়া ভণ্টিয়ে তাইৰ কাৰণে ক্ৰিছমাছ ট্ৰী কিনি লৈ আনিছিলে, টুপিটো কিনি লৈ আহিছিলে ক্ৰিছমাছ বুলি। তো সেই তেতিয়াৰ পৰাই আমি ক্ৰিছমাছটো চেলিব্ৰেট কৰোঁ ঘৰত আৰু সৰুটোও পাইছে আৰু একচুৱেলি ক্ৰিছমাছটো বুলি ক'লে মোৰ কাৰণেও বহুত স্পেচিয়েল, মোৰ ভণ্টিৰ কাৰণেও বহুত স্পেচিয়েল কাৰণ আমাৰ কাৰণে ক্ৰিছমাছটো আৰম্ভ কৰিছিলে মোৰ দেউতাই। যেতিয়া মোৰ ভণ্টি সৰু আছিলে তাইৰ বহুত মানে হেঁপাহ আছিলে, তাই 24th ৰাতি ধুনীয়া মানে নতুন মোজা আনি কিনে একদম আমাৰ আঁঠুৱাৰ ওপৰত থৈ দিয়ে আৰু যাতে চান্তা ক্লজে আহি গিফ্ট দি যায়। তো সেইটো চাই কিনে দেউতা আৰম্ভ কৰিলে ভণ্টিৰ কাৰণে, তাৰ লগত ময়ো পাই যাওঁ গিফ্ট। তো সেনেকুৱাকে ক্ৰিছমাছটো আৰম্ভ হ'ল আমাৰ কাৰণে। আৰু 25 ডিচেম্বৰটো অকমান স্পেচিয়েল সেইটো কাৰণে কাৰণ মোৰ মামা এতিয়া আমাৰ মাজত নাই, মোৰ সৰু মামা, তেওঁৰ বাৰ্থডে হয় 25 ডিচেম্বৰ। তো সেইটো কাৰণে 25 ডিচেম্বৰটো আমাৰ কৰা হয় আৰু যিয়ে নহওক তো এতিয়া মাতো নাই ইয়াত, মাহীৰ ঘৰত। তো তাত মামাৰ অকমান যিটো নিয়ম থাকে সেইবিলাক কৰে আৰু ইয়াত আমাৰ সজোৱাও হৈ গ'ল, ধুনীয়াকে সজাই দিছে মোৰ হাজবেণ্ডে আৰু ডাঙৰটোৱে মিলি। আৰু এইটো হ'ল ৰাতি আৰু এইটো হ'ল ৰাতিপুৱা, নেক্সট ডে ৰাতিপুৱা উঠিয়ে সিহঁতি উঠাৰ আগতে চব গিফ্টছ বিলাক থৈ দিয়া হৈছে ইয়াত। চান্তা ক্লজে দি গৈছে দেই গিফ্ট বিলাক। তো সেই ৰাতি 2টা-2:30টাত হাজবেণ্ডে বহি কিনে এইবিলাক পেকিং কৰিলে। সিহঁতি একদম এক্সাইটমেণ্ট, একদম দৌৰি দৌৰি আহিছে চাবৰ কাৰণে আৰু ইমান চাওক না কেনেকুৱা এক্সাইটেড, মানে সিহঁতি পাই মানে একদম শ্বকড হৈ গৈছে। আৰু অলপ সৰু সুৰাকে অকমান চেলিব্ৰেট কৰোঁ, মানে মই এভৰি ইয়েৰ কেক অনাওঁ। তো সেইটো কাৰণে এইবাৰো কেক অনাইছিলোঁ ক্ৰিছমাছৰ 7th হেভেনৰ পৰা, কাৰণ সেইটো ওচৰো পৰে আৰু বহুত ভালো বনায় আৰু ফ্লেভাৰ বাটাৰস্কচ আছিলে আৰু আমাৰ ঘৰত চবৰে ফেভৰেট হ'ল বাটাৰস্কচ। চ' সেইটো কাৰণে কৈ থৈছোঁ, কাৰণ যদি আপোনালোকে যদি কেক চেক পঠাই নহয় আমাক, বাটাৰস্কচটো পঠাব দেই। তো যিয়ে হওক, তো এতিয়া চেলিব্ৰেট চাওক কিমান দৌৰা হয় মোৰ সৰুটো, তাক ধৰিবই নিদিয়ে, ডাঙৰটোক ধৰিবই নিদিয়ে, সি নিজে কাটিব, নিজে মানে চেলিব্ৰেট কৰিব সেইবিলাকে। তো তাক ধৰিব দিয়া নাই, তো সেইটো কাৰণে দেউতাক গ'ল ৰেস্কিউত, মানে সিহঁতৰ মানে ককা গৈছে ৰেস্কিউত। এতিয়া তেওঁ কেকটো কাটি দিছে, নহ'লে ইমানেই উৎপাত কৰি আছিলে। তো সৰুটোৱে নিজৰ ফেভৰেট বস্তু পাই গ'ল, সেইটোও হ'ল স্পাইডাৰমেন। স্পাইডাৰমেন সি বিৰাট ভাল পায়। তো সি স্পাইডাৰমেন বেট বল পায় আৰু তাৰ একো নালাগে। আৰু এতিয়া দুটাই লৈ বহিছে তাৰ গিফ্ট আনবক্সিং কৰিবৰ কাৰণে। কিন্তু সৰুটোৱে নিজৰ গুণ পাই গ'ল, ক'ত কোন মানে তাৰ বস্তু আছে, একদম ঠিক জেগাতে গৈ ধৰিলে। ডাঙৰটোৱে দিয়াৰ চেষ্টা কৰিছে বেলেগ বস্তু, কিন্তু নলয়। আৰু এইটো সৰুটোৰ কাৰণে অনাইছিলোঁ, এমাজনৰ পৰা অনাইছিলোঁ। ডাইনছৰ আছে, 3টা ডাইনছৰ আছে, সেইটো আপোনালোকৰ স্ক্ৰু দি লগোৱা, সেইটো খুলিব পাৰে, আকৌ লগাব পাৰে, এছেম্বল কৰিব পাৰে। আৰু ইয়াৰ পৰা মানে লোকেল আনিছিলোঁ, মানে বিশালৰ পৰাই, বিশাল জিন্দাবাদ, তাৰ পৰাই আনিছিলোঁ আপোনাৰ এখন কালাৰিং বুক, এভেঞ্জাৰ্ছৰ, চব এভেঞ্জাৰ্ছ আমাৰ ঘৰত, আমি চব এভেঞ্জাৰ্ছ হওঁ, যেনেকৈ কৈছোঁ। তো এভেঞ্জাৰ্ছৰ তাত কালাৰিং বুক আছে, পেঞ্চিল, কালাৰ্ছ আছে। তো দুটাৰ কাৰণে আনিছিলোঁ, দুটা ছেট আনিছিলোঁ। আৰু এইটো হ'ল পেঞ্চিল বক্স, সেইটো সৰুটোৰ কাৰণে আনিছিলোঁ পেঞ্চিল বক্সটো। কিন্তু চাওক, চব পাহৰি মানে চব একপিনে ছেটত থৈ চব দুটাই ডাইনছৰটো লৈ বহি গ'ল। আৰু মই তাক কৈছোঁ যে মোৰ কাম আছে, খোল জল্দি খোল, ভিডিঅ' বনাই আছোঁ। তেতিয়া সি কৈছে ৰখিবা ৰখিবা, খুলিছোঁ। এইটো হ'ল পেঞ্চিল বক্সটো, আকৌ একেই ছেইম এভেঞ্জাৰ্ছ পেঞ্চিল বক্স সৰুটোৰ কাৰণে।
ইয়াত সান্তা ক্লজে দিছে জিগছ পাজল স্পেচ জিগছ পাজল হয় আৰু মোৰ ডাঙৰটো সৰুৰ পৰাই জিগছ পাজল এইবিলাক বনাই চল্ভ কৰি বিৰাট ভাল পায় তো এভৰি ইয়াৰ তাৰ বাৰ্থডেতে হওক আৰু ক্ৰিছমাছে হওক মই জিগছ পাজল এটা দিওঁ আৰু এইটো একদম কালাৰফুল চাই চান্তা চাই এতিয়া সৰুটোৰ এইটোৱে লাগে আকৌ এতিয়া বেট বল পাহৰি থাকিলে যিটো কালাৰফুল চাব সেইটো যিটো ধুনীয়া চবে বুজি পায় যিটো ধুনীয়া ভাল বস্তু হয় চবে বুজি পায় সৰু বিলাকো বুজি পায় তো এতিয়া চান্তাটো বোলে তাৰ লাগে তো তাক চান্তা ক্লজে কি দিছে তাৰ চ'লাৰ আৰু এইটো ডাইনছৰ কৈছো এইটো চ'লাৰ পাজল এইটো ডাইনছৰৰ টয় আৰু ইয়াৰ হ'ল কিটটো যিটো আপোনাৰ কালাৰ বুক কালাৰ পেঞ্চিল এইবিলাক চব আছে আৰু তাৰপাছত এয়া বক্স এভেঞ্জাৰৰ বক্স আৰু লগত আছে চান্তা ক্লজৰ এখন কিট এখন হ'ল লেব তো এইটো এদিন বন্ধ থাকিলে বনাম সেইটো লগত বহি তেতিয়া আপোনালোকক দেখাম তো ময়ো এক্সাইটেড দেই এইটো বনাবৰ কাৰণে মানে লেব চাইন্স লেব হয় কিবা কিবি এক্সপেৰিমেণ্ট আছে চাম খুলি মেলি কি আছে আৰু ইহঁতক চকলেটছো দিছে সেই চকলেটছবিলাক পাহৰি থাকিলে সেইটো ক'ৰবাতে থাকিলে দেই চকলেটটো ক'ত আছে মই নিজেও গম নাপাওঁ তো সেইবিলাক খাই বৈ আজৰি মানে সিহঁতি আৰু আবেলি সিহঁতক লৈ গৈছিলোঁ অলপ কিডজন যাব আছিলোঁ চাৰ্চত কিন্তু ইমানেই ভিৰ আছিলে যে আধা ৰাস্তাৰ পৰা ন' এণ্ট্ৰি লগাই দিলে ঘূৰাই পঠাই দিলে সেইটো কাৰণে আৰু ইমান সৰুটোক লৈ কিনে ইমান দূৰ যাব নোৱাৰিম খোজকাঢ়ি সেইটো কাৰণে আমি বেক আহিলোঁ আহি ৰংঘৰ প্লাজাত কিডজন আছে তো সেই কিডজন তাত গ'লোঁ তাত গৈ কিনে ডাঙৰটো বেচাৰা খেলিব নোৱাৰিলে কাৰণ তাৰ হাইটত আৰু তাৰ এইজত নহ'ব তো সেইটো কাৰণে সেই সৰুটোৱে কিছু এনজয় কৰিলে যিমান পাৰিলে মানে চুল কৰিলে আৰু ডাঙৰটোৱে যিহেতু মানে খেলিব নোৱাৰিলে ওচৰতে আছিলে হণ্টেড হাউচ সি ক'লে মা হণ্টেড হাউচ যাওঁ তো মই বাৰ বাৰ মানা কৰিলোঁ যে নোৱাৰিবি তই ক'লে না যাম তো তাক লৈ গ'লো হণ্টেড হাউচ আৰু চব পেমেণ্ট কৰি সোমালো সি নোসোমাই বোলে ইমানে তাৰ বোলে তেতিয়া ভয় লাগিলে তো আমি আধাও একোৱে নাচালো সোমালো আৰু ওলালো মোৰ পইচাটো এনেই গ'ল আৰু কিন্তু যিয়ে নহওক বেচাৰা ডাঙৰটো একো নোৱাৰিলে এনজয় কৰিবৰ কাৰণে মানে খেলা চেলা ডাঙৰ হৈ আছেতো ইয়াৰ মাজত এটা ৰিকুৱেষ্ট আছে মোৰ যিমান ফলোৱাৰ্ছ আছে নন ফলোৱাৰ্ছ আছে কাইণ্ডলি মোৰ পেজটো ফ'ল' কৰি দিব যদি আপোনালোকৰ ভাল লাগে মোৰ ভিডিঅ'জবিলাক কাৰণ কেতিয়াবা কেতিয়াবা কি হয় মই ভিডিঅ'জবিলাক এভৰি ডে দিব নোৱাৰোঁ কাৰণ গম পাইছেতো বাচ্ছা আছে অফিচ থাকে অফিচৰ পৰা গৈ মেলি ঘৰৰ কাম থাকে তো সেইটো কাৰণে ভিডিঅ'জ কৰোঁ কিন্তু ভইচ অভাৰ দিবৰ কাৰণে এডিট কৰিবৰ কাৰণে টাইম লাগে যোনে আপোনালোকৰ ইউটিউবাৰ আছে ভ্লগছ বনাই সিহঁতি গম পাবই তো আপোনালোকৰ ভাল লাগিলে কাইণ্ডলি ফ'ল' কৰি দিব তো সেনেকুৱা মোৰো এটা কি ক'ম এটা এনাৰ্জি আহিব বা এটা ভাল লাগিব যে মই আৰু বনাওঁ আপোনালোকৰ আগত প্ৰেজেণ্ট কৰোঁ তো কাইণ্ডলি মোৰ পেজটো ফ'ল' কৰি দিব আৰু মোৰ ইউটিউব চেনেলো আছে এইটো নামতে মন্দিতা ভট্টাচাৰ্যী নামতে আপোনালোকে ইউটিউব চেনেলটো মোৰ ফ'ল' কৰি দিব ছাবস্ক্ৰাইব কৰি দিব তাৰপাছত আমি তাৰপৰা নামি আহি কিনে সি বাইক উঠিব দেখিছে নহয় বাইক চলাইছে বাইক উঠিবই সৰুটো বাইক উঠি মেলি সি চলাই মেলি আমিও তাৰ পৰা আহিলোঁ ভোক লাগি গৈছিলে আবেলি একো খাই মেলি ওলোৱা নাছিলোঁ আমি আহিলোঁ পিজ্জা হাট তাত আহি কিনে পিজ্জা অৰ্ডাৰ দিলোঁ কিন্তু বহুত লেট হ'ল পিজ্জা দিওঁতে কাৰণ মানুহ সিহঁতৰ ষ্টাফ কম আছিলে তো যিয়ে নহওক তাত অলপ লেট হৈ গ'ল আৰু আমি অৰ্ডাৰ দিছিলোঁ নন ভেজ ম'ম' মিয়া পিজ্জা ফাৰ্ষ্ট টাইম খাইছিলোঁ তো সেইটো অৰ্ডাৰ দিলোঁ আৰু আমাৰ ঘৰৰ কাৰণে পেকিং কৰাই ল'লোঁ তো আজিলৈ ইমানে লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে প্লিজ মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব টিল দেন বাই